যোৱা ২ আৰু ৩ ছেপ্টেম্বৰ তাৰিখে কোকৰাঝাৰ চালাকাটিত অনুষ্ঠিত ABMছৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ জৰিয়তে গঠন হোৱা কেন্দ্ৰীয় সমিতিখনে আজি প্ৰথমবাৰৰ বাবে বিজনী মহকুমালৈ আহিছে। বিজনী জিলা ABMছৰ অন্তৰ্গত প্ৰত্যেকটো আঞ্চলিক কমিটিলৈ আমি ABMছৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দল গৈছোঁ। ABMছৰ আঞ্চলিক সমিতি শাখা সমিতিসমূহৰ বিষয়ববীয়াসকলৰ সৈতে কথা পাতিছোঁ। বিভিন্ন পৰ্যায়ৰ প্ৰাক্তন বিষয়ববীয়া, প্ৰতিষ্ঠাপক বিষয়ববীয়া আৰু স্থানীয় ৰাইজৰ সৈতে আমি মত বিনিময় কৰিছোঁ। শৈক্ষিক, সামাজিক, আৰ্থিক, সাংস্কৃতিক, ৰাজনৈতিক দিশৰ বিভিন্ন বিষয়ৰ ওপৰত আমি চৰ্চা কৰিছোঁ। আগন্তুক দিনত ABMছই BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ কাৰণে ন্যায় নিৰাপত্তাৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে যিখন সংগ্ৰাম আগবঢ়াই লৈ আনিছে, এই সংগ্ৰামখন আগন্তুক দিনত আৰু অধিক শক্তিশালীভাৱে কেনেকৈ আগবাঢ়ি লৈ যোৱা যায়, আমাৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ ওপৰত হৈ থকা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে এই যিখন গণসংগ্ৰাম ABMছই আগবঢ়াই আনিছোঁ, সেই গণসংগ্ৰামত কেনেকৈ ৰাইজক আৰু অধিক পৰিমাণে সংগঠিত কৰিব পাৰি, সেই উদ্দেশ্য লৈ ABMছৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দলে একেবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি ওদালগুৰিলৈকে আমি পৰিভ্ৰমণ কৰিম আৰু এই কাৰ্যসূচী আজি আমি বিজনীৰ পৰা আৰম্ভ কৰিছোঁ। হয় ছাৰ, ABMছৰ প্ৰয়াত সভাপতি ছৈয়দ লাফিকুল ইছলাম আহমেদ চাহাবে যি আৰম্ভ কৰিছিল মিছন 2020 জৰিয়তে সমাজৰ পৰা বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ বন্ধ, বহু বিবাহ, বাল্য বিবাহ আদি বন্ধৰ কাৰণে ধাৰাবাহিকভাৱে কাম কৰি আহিছে আৰু ইতিমধ্যে আমি সমগ্ৰ BTC অঞ্চল পৰিভ্ৰমণ কৰিবলৈ ওলাইছোঁ আৰু এই পৰিভ্ৰমণ কালত বিভিন্ন অঞ্চলৰ আমি বিভিন্ন সমস্যাৰ বাস্তৱসন্মত যিটো পৰিৱেশ এইখিনি আমি অধ্যয়ন কৰি আছোঁ আৰু আগন্তুক কাৰ্যনিৰ্বাহক সভাত নিশ্চয় BTC অঞ্চলৰ ৰাইজে ABMছৰ এক দীৰ্ঘম্যাদী আঁচনি এই কুসংস্কাৰসমূহ একেবাৰে শেষ কৰি পেলাবলৈ আমি গ্ৰহণ কৰিম আৰু এই বিষয়ে ৰাইজে দেখিবলৈ পাব। হয় চাওক, বাল্য বিবাহ এক সামাজিক ব্যাধি। আমি আগৰে পৰা ABMছই বাল্য বিবাহৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সামাজিকভাৱে এই বিষয়ত এই বাল্য বিবাহৰ দৰে যি এক কুপ্ৰথা শেষ কৰি দিয়াবলৈ আমি কাম কৰি আহিছোঁ। কিন্তু বাল্য বিবাহ এক সামাজিক ব্যাধি, ইয়াক আমি সামাজিকভাৱে শেষ কৰিব লাগিব। চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে যেনেকৈ একে নিশাৰ ভিতৰতে হেজাৰ হেজাৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰি যি এক ব্যৱস্থা গ্ৰহণ কৰিছে, আমি ভাবোঁ এনেকুৱা ধৰণে আপোনালোকে বাল্য বিবাহ শেষ কৰিব নোৱাৰে, কাৰণ এই সামাজিক ব্যাধি। সামাজিক ব্যাধি আমি সামাজিকভাৱে শেষ কৰিব লাগিব, ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। আমি চৰকাৰক আহ্বান জনাইছোঁ যে বাল্য বিবাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈছে লওক, তাৰ সমান্তৰালভাৱে ৰাইজক সজাগ কৰিবলৈ বাল্য বিবাহৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সজাগতামূলক অনুষ্ঠান কৰিবলৈ চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা কিন্তু আমি গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। চৰকাৰে যোৱা 2016 চনৰ পৰা যিহেতু BJP চৰকাৰ আছে বা তাৰ আগৰ চৰকাৰসমূহে আজিলৈকে বাল্য বিবাহৰ বিৰুদ্ধে ৰাইজৰ মাজলৈ গৈ ৰাইজক সংগঠিত কৰা বা ৰাইজক সজাগ কৰা কোনো ধৰণৰ ব্যৱস্থা কিন্তু আমি দেখিবলৈ পোৱা নাই। আমি আহ্বান জনাইছোঁ আইনী ব্যৱস্থাতে শান্ত নাথাকি গাঁৱে ভূঞে গৈ ৰাইজক বাল্য বিবাহৰ বিৰুদ্ধে সজাগ কৰিবলৈ আমি ABMছক আহ্বান জনাইছোঁ। আৰু এতিয়া জনাই আহিছে BTC অঞ্চলত যি ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, যি এক বিশেষকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত যিটো আজিৰ তাৰিখত এক পৰিকাঠামোটো একেবাৰে ধ্বংস হৈ যাবলৈ ওলাইছে। যোৱা দুদিন পূৰ্বে অসমৰ যি বৰ্তমান যি বিধানসভা চলি আছিলে, এই বিধানসভাত ইতিমধ্যে চৰকাৰীভাৱে তথ্য দিয়া হৈছে যে বিজনী বিধানসভা সমষ্টিটোতেই প্ৰায় 72খন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই। তদুপৰি বিভিন্ন BTR অঞ্চলত আমি দেখিবলৈ পাইছোঁ এনেকুৱা শ প্ৰাথমিক বিদ্যালয় আছে য'ত এজনীয়া শিক্ষকৰে পাঠদান চলি আছে। তো তেনেকুৱা বিষয়সমূহ ইতিমধ্যে অসম বিধানসভাত আলোচনা হৈছে। অসম বিধানসভা তথ্যৰ হাত ধৰি আমি ক'ব বিচাৰিছোঁ, বিশেষকৈ BTC চৰকাৰক আমি আহ্বান জনাইছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যে তেখেতে শিক্ষাৰ ক্ষেত্ৰত এক নৱজাগৰণ অনাৰ এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। দীৰ্ঘ সময় তেখেতে BTC তথা অসমৰ ছাত্ৰ আন্দোলনৰ সৈতেও জড়িত হৈ আছিল। তো আমি তেখেতক আহ্বান জনাইছোঁ যে ইয়াত নলেজ ফেষ্টিভেল পাতিছে, আমি ৱেলকাম জনাইছোঁ, বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছে, আমি তেখেতক স্বাগতম জনাইছোঁ। কিন্তু তাৰ সমান্তৰালভাৱে এই চৰকাৰী প্ৰাথমিক শিক্ষা ব্যৱস্থাটো যদি ৰাজহুৱা প্ৰাথমিক শিক্ষা ব্যৱস্থাটো যদি উন্নয়ন কৰিবলৈ একো ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে আমি ডাঙৰ ডাঙৰ এনেকুৱা ফেষ্টিভেল পাতি লাভ নহ'ব। কাৰণ আপোনালোক আটাই জানে যে BTCত টেট পাছ কৰি থকা বিভিন্ন প্ৰাৰ্থী, বিভিন্ন ছাত্ৰ ইতিমধ্যে নিযুক্তি পোৱা নাই। দীৰ্ঘদিন ধৰি BTRত টেট পাছ কৰি থকা প্ৰাৰ্থীসকলে নিযুক্তিৰ দাবী লৈ আন্দোলন কৰি আহিছে আৰু কিছুদিন আগতে যিটো ষষ্ঠ অনুসূচী 6 শিডিউলত যিটো স্পেচিয়েল টেট পতা হৈছিলে, সেই টেট পাছ কৰা যিখিনি আমাৰ শিক্ষাৰ্থী আছিল বা যিখিনি প্ৰাৰ্থী আছিল, সেই প্ৰাৰ্থীসকলক এতিয়ালৈকে মাৰ্কশ্বিট, এতিয়ালৈকে চাৰ্টিফিকেট প্ৰদান কৰা হোৱা নাই। তেখেতসকলৰ কাৰণে নতুনকৈ বিজ্ঞাপন পৰ্যন্ত জাৰি কৰা হোৱা নাই। আমি ABMছই আহ্বান জনাইছোঁ বিশেষকৈ BTC চৰকাৰক যে শীঘ্ৰেই BTRত যিখিনি শেহতীয়াভাৱে যি 6 শিডিউল BTR টেট ইয়াত পৰীক্ষা পতা হৈছিল, সেই টেট পৰীক্ষাত যিখিনি প্ৰাৰ্থীয়ে পাছ কৰিছে, উত্তীৰ্ণ হৈছে, তেখেতসকলক মাৰ্কশ্বিট চাৰ্টিফিকেট প্ৰদান কৰি শীঘ্ৰেই BTC অঞ্চলত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই দুদিন পূৰ্বে অসম বিধানসভাত এই কথা সদৰি কৰিছে যে যিহেতু BTR অঞ্চলৰ পৰা বিভিন্নজন টেট পাছ কৰা শিক্ষকে আজি বিভিন্ন বেলেগ বেলেগ জিলাত কৰ্মৰত হৈ আছে, সেই শিক্ষকসকলে আজি উভতি আহি BTR অঞ্চলত কাম কৰিব বিচাৰিছে। তো এই ক্ষেত্ৰত অসম চৰকাৰে BTC
চৰকাৰৰ পৰা NOC বিচাৰিছে যে তেখেতসকলে যাতে BTCত আহি যিবিলাক বিদ্যালয়ৰ শিক্ষক নাই তেখেত তাত কাম কৰিব পাৰে। আৰু এই NOCখন BTC চৰকাৰে অসম চৰকাৰ প্ৰদান কৰিলে মই ভাবোঁ বা ABMCয়ে ভাবে যে এই BTC অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এক নৱজাগৰণ অনাত কিছু সহায়ক হ'ব। কাৰণ আমি যিমানে যি নকওঁ, আমি ডাঙৰ ডাঙৰ ইয়াত সভা সমিতি অনুষ্ঠিত নকৰোঁ কিয়, প্ৰাথমিক শিক্ষা ব্যৱস্থাটো উন্নয়ন নকৰিলে, প্ৰাথমিক শিক্ষা ব্যৱস্থাত গুণগত শিক্ষা নিশ্চিত নকৰিলে আগন্তুক দিনত এই বিশেষকৈ BTC অঞ্চলৰ শৈক্ষিক সামাজিক ভৱিষ্যত যে অন্ধকাৰ এই কথা প্ৰমাণ হৈ যাব। ইয়াত গছপুলি ৰোপণ কৰি খৰাং মাহত গছপুলি ৰোপণ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত অভিলেখ সৃষ্টি কৰিব বিচাৰিছে। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ, যদি সঁচাকৈ এই BTC অঞ্চলৰ শৈক্ষিক জনজাগৰণ আনিবলৈ আপোনাৰ ইচ্ছা আছে, আপোনাৰ যদি বিচাৰে, তেনেহ'লে ৰেকৰ্ড সংখ্যক টাইমত এক নিৰ্দিষ্ট টাইম ফ্ৰেমৰ ভিতৰত BTCৰ প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দি এক চমক সৃষ্টি কৰক। এয়া ABMCয়ে আপোনালোকক আহ্বান জনাইছোঁ। তদুপৰি আপোনালোক আটাই জানে যে BTC অঞ্চলত ABMCয়ে ভূমিৰ অধিকাৰৰ দাবীত এক দীৰ্ঘ সংগ্ৰাম আগবঢ়াই লৈ আহিছে। জন্মলগ্নৰে পৰা BTC অঞ্চলত ভূমিৰ পট্টাৰ দাবীত ABMCয়ে আন্দোলন কৰি আহিছে। আৰু এই ক্ষেত্ৰত বিগত সময়ছোৱাত বিভিন্নখন চৰকাৰ আহিল গ'ল, কিন্তু BTC অঞ্চলত ভূমিহীন ভূমিপট্টাহীন ৰাইজৰ ভূমিৰ সমস্যা কিন্তু সমাধান নকৰিলে। 2 মাহত মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি দিছিল BTCৰ বৰ্তমান চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই, কিন্তু তেখেতে আজি BTC চিফ হোৱাৰ প্ৰায় 3টা বছৰ পাৰ হ'ল, এতিয়ালৈকে এজনো ভূমিপট্টাহীন মানুহক কিন্তু ভূমিপট্টা প্ৰদান নকৰিলে। শেহতীয়াভাৱে আমি দেখিবলৈ পালোঁ যে BTCত প্ৰায় 5 শতাধিক পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক, সাজমাটি আৰু ফৰেষ্ট লেণ্ডৰ নামত। কিন্তু BTC চুক্তিৰ 4.3 দফাত স্পষ্টভাৱে লিখা আছে যে BTC চুক্তি হোৱাৰ আগৰে পৰা BTCত বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো পৰিয়ালৰ ভূমিৰ অধিকাৰ 100% সুৰক্ষিত হৈ থাকিব। কিন্তু আজিৰ তাৰিখত BTC চুক্তিখন সম্পূৰ্ণভাৱে উলংঘা কৰি BTC চৰকাৰে BTC অঞ্চলৰ পৰা হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰৰ বিৰুদ্ধে ABMCয়ে ধাৰাবাহিক আন্দোলন আগবঢ়াই লৈ আহিছে। চৰকাৰৰ সৈতে আমি আলোচনা কৰিছোঁ আৰু আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰো কিন্তু ABMCয়ে দ্বাৰস্থ হৈছোঁ। তো এই চেগতে আমি আহ্বান জনাইছোঁ যে BTC চুক্তিৰ 4.3 দফা অনুসৰি BTCত এখন নতুন ভূমি নীতি আনি, এখন নতুন ভূমি আইন আনি, যি ব্যৱস্থা BTC চুক্তিৰ জৰিয়তে ইতিমধ্যে চৰকাৰে বা সংবিধানে BTC চৰকাৰক কৰ্তৃত্ব প্ৰদান কৰিছে, শীঘ্ৰে BTC অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকে হওক বা সাজমাটি হওক বা PGR ভিজিআৰ ভূমি হওক, সেই মাটিখিনি 2003 চনৰ আগৰে পৰা অৰ্থাৎ BTC চুক্তিৰ আগৰে পৰা বসবাস কৰি থকা প্ৰত্যেকটো পৰিয়াল, প্ৰত্যেকজন ভূমিপট্টাহীন পৰিয়ালক নিজৰ ঠাইতে ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰক। BTCত যাতে কোনো কাৰণতে বুলডোজাৰ চলাবলৈ ষড়যন্ত্ৰ নকৰে। এই ষড়যন্ত্ৰ যদি ইতিমধ্যে আৰম্ভ হৈছে, এই ষড়যন্ত্ৰ বন্ধ নোহোৱা পৰ্যন্ত ABMCৰ আন্দোলন চলিব, আইনী যুঁজ চলিব। আৰু চৰকাৰকো আমি ABMCয়ে আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত চৰকাৰে যি মাটি উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰিছে, এয়া যে সম্পূৰ্ণভাৱে অসাংবিধানিক, বেআইনী, এই কথাও আমি তেখেতসকলক যুক্তি সহকাৰে প্ৰমাণ কৰি দিব পাৰিম। তেখেতসকলে ABMCক আমন্ত্ৰণ আলোচনাৰ বাবে আহ্বান জনাক। আমি সকলো কথা যুক্তি তথ্য সহকাৰে আপোনালোকক বুজাই দিবলৈ আমি ABMCক প্ৰস্তুত আছোঁ।